নমস্কাৰ পুনৰ এটি মিনি ভ্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আচলতে মই বহুত লেট কামাৰ হয় মোৰ জন্মদিন বুলি মোৰ জন্মদিনৰ দিনাখন প্ৰথমে হনুমান মন্দিৰলৈ গ'লোঁ আৰু তাৰ পাছত গ'লোঁ কেদাৰ মন্দিৰত চাওকচোন ভিউটো ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য বিৰাট ভাল লাগে দেই মোৰ তাত গৈ তাৰ পাছত আমি তাৰ পৰা আহি আমি মাধৱত গ'লোঁ এই মাধৱ মন্দিৰৰ দৃশ্য প্ৰথমতে পুখুৰীত গৈ আমি কাছ দেখিছোঁ ইমান ভাল লাগিছে চাওকচোন তাৰপিছত আমি মাধৱ মন্দিৰৰ ওপৰলৈ উঠি গ'লোঁ খুব ভাল লাগে দেই মন লাগ চাগে ভালে আছিলে নেকি দেখিলোঁ ভোক হৈছে তো ভাবিলোঁ ভোগ খাই আহোঁ একেলগে তো আমি ভোগ খাবলৈ বহিলোঁ আৰু ভোগ খাই আমি ঘৰলৈ আহিলোঁ ঘৰলৈ আহি গধূলি ভণ্টি আহি গ'ল পূৰা তাই ৰন্ধা বঢ়াত লাগি গ'ল এয়া চাওক মোৰ কাৰণে ঢেৰ গিফ্ট লৈ আহিছে গিফ্ট লৈ মই পূৰা হেপ্পী হৈ গ'লোঁ তাৰপিছত এয়া পিন্ধিয়ে ল'লোঁ আৰু কুৰ্তি ছেট এযোৰ আনিছিলে আৰু চেণ্ডেলো আনিছিলে মই দেখুওৱা নহ'ল এয়া কেকটো উলিয়াইছোঁ কেকটো হাজবেণ্ডে আনিছে পূৰা আৰু শেষত সকলোৱে মিলি কেক চেক কাটি খোৱা বোৱা কৰিলোঁ খুব ভাল লাগিলে শেষত ফটোকেইখন মই উঠিবলৈ নাপাহৰিলোঁ দেই আজিলৈ ইমানেই বাই